নমস্কাৰ, মই কলাকে ল'ৰাটো আৰু আজি ইয়াৰ কোনো মেজিক ঘৰ নহয়। আমি আছোঁ বৰ্তমান দহাঘৰত কাৰণে এইফালে সকলোৱে গাঁৱৰ ডেকা বন্ধুসকল সকলো দাদা চবে মিলি মানে খৰি ফলা হৈছে, মেজি ওলাইছে দহাঘৰ কাৰণে। আৰু এইফালে আমাৰ মেজিক বুলি ক'লে অ'কে, মানুহ মাত্ৰে ভুল হৈ গৈছে, এনেকুৱা স্কিটটো আঁতৰাই দিম বাৰু। এইফালে দাদা সকলো বহি আছে আৰু মোৰ লোকেশ্যনটো বহুতে সোধে হা, মই কৈ দিছোঁ যে নখাত হাইস্কুল, চবে জানে নখাত হাইস্কুল আৰু এখন খেলপথাৰ, এইটো হৈছে মোৰ লোকেশ্যন। ইয়াতে থাকে কলাকাৰ ল'ৰাটো আৰু দেখুৱাইছে বাকী। ভাল লাগিছে? আচ্ছা, এইফালে পূৰা খৰি দুম কৰি থকা আছে দহাঘৰ কাৰণে। এইফালে আমাৰ ভাই লাগি আছে, মানে মোৰ ভাই দেই এইটো। অঁ, এইফালে আমাৰ অনন্ত বহি আছে, এইফালে দেৱজিৎ, এইফালে কৃষ্ণ, এইফালে আমাৰ ককৈকা আছে, এইফালে জুৰুকা আছে, তাৰপৰা এইফালে আমাৰ পদুন্ন আহি আছে আৰু এইফালে আমাৰ অকণমানি ল'ৰা দি আছে। আৰু এইটো হৈছে মেইন ৰোডটো, দেখিছে নহয়, ওচৰতে আছে মেইন ৰোডটো, গাড়ী গৈ আছে। যিহেতু অসমত ঠাণ্ডা বতৰ, কি ক'ব। আৰু জানে আপোনালোকে সকলোৱে যে গাঁৱলীয়া পৰিৱেশত কেনেকুৱা হয়, দহা বা দহা বিয়া হ'লে মানে ধৰ সকলোৱে গাঁৱৰ ৰাইজে আহি মেলি খৰি চৰি ফালি মেলি কাম চাম সহায় কৰি, সেইদৰে আমি এনেকৈ আহোঁ। যিহেতু আমাৰ ঘৰৰ ওচৰতে হৈছে সকলোবিলাক, আৰু মই আহিছোঁ গাঁৱৰ সকলো ডেকা ল'ৰা আহিছে। ময়ো মানে কেলাতে আছিলোঁ নহয়, কেলাৰ পৰা আহি মেলি চিধা মানে ইয়াতে পাইছোঁহি। উপায় নাই, আহিবই লাগিব, ওচৰ চুবুৰীয়া মানুহ হয় নাই বাৰু। আৰু আমাৰ ঘৰৰ ওচৰৰে গাঁৱৰে দাই এজন আছে, মই বৰ্তমান দুআষাৰ ক'বলৈ বিচাৰিছোঁ। দাইজনে মানে ক'বলৈ লাজ কৰিছে কেমেৰা আগত আহিবৰ কাৰণে, বাট বেলেগ এজন আছে ঘৰৰ ওচৰৰে দাই, গৈছোঁ তাৰ ওচৰলৈ। কি খবৰ? অঁ, ভালেই। নমস্কাৰ। নমস্কাৰ। এই ভাইটিটোৱে অলপ আগবাঢ়িছে, অঁ, অলপ ৰাইজে মৰম চেন কৰিব লাগে, ভৱিষ্যতে এখোজ আগুৱাই যাওক। আমি সদায় তোমালোকৰ লগত সকলোৱে আছোঁ, গতিকে সিমানেই আৰু, বৰ বিশেষ ক'বলগীয়া নাই। এই আজি বিশেষ এটা আয়োজন আছে, গতিকে সকলোৱে খৰি ফলাত ব্যস্ত হৈ আছে। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অ'কে, ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানে। মই কলাকে ল'ৰাটো মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে আপোনালোকে ক'ব, মৰম চেনেহ আৰু আশীৰ্বাদ দিব বুলি সদায় আশা কৰিলোঁ। বাই।